ঈদৰ পিছত আহিছোঁ ঘৰলৈ ফুৰিবলৈ, কিন্তু আহি পেলাই মোৰ গা বেয়াহে লাগিব ধৰিলে। অহাৰ লগে লগে ৰুমটো সোমাইছোঁ, সেই মাথাটো এপাক দিছে। এতিয়া মা আব্বাই ক'লে তোমালোক ডক্টৰটোক দেখাই আহা। ওচৰতে হস্পিটেল যেতিয়া তোমালোক আহিলোঁ, প্ৰেছাৰটোৱে ল' হৈছে নেকি নাজানো, কিন্তু মাত্ৰ সঁচাকৈ মূৰটো এপাক দিয়ে আৰু মানে পৰি যাওঁ টাইপ লাগে। তাকে ভাবিলোঁ আহি যাওঁগৈ, আহি পেলাই দেখাওঁ কি হয়। বেছি হৈছেও যদি গম পোৱা যাব, ল' হৈছেও যদি গম পোৱা যাব। বিশেষকৈ মোৰ বেছি হ'ব নালাগে, কাৰণ মোৰ এনি টাইম ল' প্ৰেছাৰে থাকে। তাত গ'লে 3 নম্বৰ ৰুমত যোৱা চিনাকি আছিলে GNM বাইদেউহঁত। গৈ পেলাই দেখিলোঁ তাত দেখোন কোনোৱে নাই। তাতে আহিলোঁ, আহি পেলাই ক'লে ৰখা ময়ে কৰি দিওঁ। তাৰপিছত প্ৰেছাৰটো জুখিবৰ কাৰণে যে এই বস্তুটো লগাই দিছে, মানে যেতিয়া পাম্প কৰিছে ইমানেই জোৰকৈ কৰিছে, মানে হাতটো মোৰ জিনজিননি উঠি গৈছেগৈ।